বন্ধু বান্ধৱী সকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় সকলোৰে ভাল মই নিতাশ্ৰী ওয়েলকাম বেক টু মাই চেনেল আজি মই এটা পাৰ্টি আছে পাৰ্টি মানে একচুয়ালি এটা প্ৰগ্ৰাম এটা আছে সো প্ৰগ্ৰামটো যাব ওলাইছো ৰেডি গতিকে মই ভাবিছো আমি যেহেতু আপোনালোকৰ লগত লৈ যাওঁ ক'ত যাওঁ কাক লগ পাওঁ এবাৰ চাই থাকক ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব তেতিয়া গম পাব কাক লগ পাম কি প্ৰগ্ৰামত গৈ আছো গোটেইখিনি কথা গম পাব আৰু আজি মই যাম লগত মোৰ লগত যাব আজি মোৰ জাজনী টুকু তাই যাব তাইয়ে মই দুজনীয়ে যাম আমি এতিয়া গৈ আছো তাইক আনিব গৈ আছো তাইক মানে তাই ঘৰত ৰেডি হৈ আছে তাইক লৈ আহি পেলাই আমি যাম জুৰোডত গতিকে ক'ত যাই আছো আৰু কাক লগ পাই আছো গোটেইখিনি চাই থাকক ভিডিঅ'টো শেষলৈকে গম পাব Hi guys, আমি আহি পালো লোকেশন এই ইয়াতটুকু তাই লৈ আহিছো গৈ আছো লোকেশনলে চাই থাককচোন কাক লগ পাইছো আমি আহি পালো লোকেশন আমি ইয়াতে হাৰ্ড ৰক কেফে জুৰোডত ইয়াতে আহিছো ইয়াতে আছে আমাৰ প্ৰগ্ৰামটো মানে আজি এখন ইয়াতে কিতাপ লঞ্চ হ'ব সো কিতাপ ইউৰি বৰা তেওঁ ইনভাইট কৰিছিলে সো আহি পাইছো এতিয়ালে আৰম্ভ হোৱা নাই প্ৰগ্ৰামটো আৰু পাৰিলে ৰাইটাৰগৰাকীকো দেখাবলৈ চেষ্টা কৰিম তাৰ কিতাপ হয় কি লিখিছে কিতাপটো জানিব তেওঁৰ মানে বিষয়ে জানিবলৈ চেষ্টা কৰিম বাৰু চাই থাককচোন এয়া হ'ল আমাৰ কাশ্মীৰী ৰয় তেওঁৰ আজি এটা ভাল দিন বিশেষ দিন আৰু চ' তেওঁৰ পৰা মই জানিব বিচাৰিম তেওঁৰ আজি অনুভৱ কেনেকুৱা কাশ্মীৰী বা কেনেকুৱা অনুভৱ একচুৱেলি মানে ক'ব বিচাৰিলে মই হেপী হয় মানে কি ক'ম স্কেৰ্ড মই ক'ব নোৱাৰোঁ কাৰণ এইটো মোৰ বিষয় আছে তো আম কামিং নেকেড ইন ফ্ৰণ্ট অফ এভৰি ওৱান মানে এইটো মানে থাকি যাব পূৰা মানুহক কোৱা এটা বেলেগ কথা আছে বুকত লিখাই তাৰমানে চিৰজীৱন এইটো থাকি যাব মহলৈকে আৰু বহুতে মানে বহুত বস্তু গম পাই যাব চ' মানে সেইটো মানে বহুত অভাৰৱেলমিং ফিলিং হৈ আছে না মই ক'ব পাৰোঁ মই বহুত এক্সাইটেড না মই ক'ব পাৰোঁ সেইটোৱে আৰু কিতাপখনৰ ভিতৰত মানে কেনেকুৱা ধৰণৰ এতিয়া মানুহেতো পঢ়িবই আপোনালোকে পঢ়িয়ে চাব কিতাপখন আজিৰ পিছত আৰু চবেই পঢ়িব পাৰিব চ' কিতাপখনৰ লিখাৰ মানে মেইন কিবা এনেকুৱা ধৰণৰ কিবা এটা কাৰণ আছে নেকি যে মানে আপুনি কিতাপখন এনেকৈ উলিয়াই কিতাপখন একচুৱেলি জাৰ্নেল আছিলে ঠিক আছে এতিয়া মই নিজে ভুগি আছিলোঁ ডিপ্ৰেশ্যনত তেতিয়া সেই টাইমত মই লিখিছিলোঁ কাৰণ মানুহে যে কয় লিখিলে বস্তুবোৰ পাতল হয় মনটো পাতল হয় চ' সেই বুকখনে মানে কনভাৰ্টেড ইনটু দ্য বুক মানে জাৰ্নেল কনভাৰ্টেড ইনটু দ্য বুক সেইটোৱে আৰু কিতাপখনটো নিশ্চয় পঢ়ি চবে ভালেই পাব তাতে আৱেগ জড়িত হৈ আছে আৰু চ' এয়া আৰু আজি ল'ব কিতাপখন আজি দেখাই আছোঁ কাশ্মীৰ বাৰ কিতাপখন মানে মই ফ্ৰণ্ট পেজটো পিছত শ্বেয়াৰ কৰি দিম আজিৰ পৰা চবেই ল'ব বাৰু কিতাপখন চবে পঢ়ি চাব কিতাপখনৰ ভাল পাব বুলি আশা ৰাখিলোঁ আৰু চবে কাশ্মীৰী ৰয় বৰুৱা তেখেতৰ নিজৰ আত্মজীৱনী হিচাপে প্ৰথমবাৰৰ কাৰণে এইখন গ্ৰন্থ লিখিছে আৰু এই গ্ৰন্থখনত কি আছে আৰু গ্ৰন্থখনৰ বিষয়ে তেখেতৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম MS লুমছ আৰু MS লুমছৰ ফাউণ্ডাৰ ডক্টৰ অলকানন্দা দাস তেখেতক মই মেমে যেনেকৈ কৈছে কাশ্মীৰী মেমে যেনেকৈ মেমক বুজাইছে মেমে তেওঁৰ কথাখিনি She has been keeping me busy like anything. I was never before. So, and when ma'am, I told you, you're an angel for me. I don't want you to give us this opportunity today. Actually, Sangrika ma'am, because of you, I met you first, and then how is for you. This is your first book. I wish, and I hope that you'll be giving us more encouraging books like this for us to go through. And
then giving us this opportunity is also a big thing for us as a startup. Maybe quite different than others, but the এইখন বুকেৰে মানে মই এইটো মই it is like I'm saying bye to my past depression life or যিমান মই মানে দুখ পাইছোঁ লাইফত family wise, career wise, relationship wise যিমান হয় বহুতে নকয় সেইবোৰ খুলি আৰু মোকো বহুত ভয় লাগি আছিল যেতিয়া মই লিখি আছিলোঁ বহুত বস্তু মেনশ্যন কৰা নাই কাৰণ সেইটো মেনশ্যন কৰিলে চাগে যোন সেই মানুহটো যদি পঢ়ে চাগে তেখেতে বেয়া পাব আৰু না I don't want to be a reason to what do you call study hard go to playing around ইমান এটা মন নিদিওঁ সেইবোৰত but I remember myself crying in the corner in my house. I still remember, I think মোৰ দাদাই গম পায় এটা সৰু এটা ৰুম আছিলে তাতে বহি মই অকলে থাকিছিলোঁ and I used to write জিডি লিখিছিলোঁ and my dreams were also like মই ডাঙৰ হৈ এটা and that's how they wanted me to be like them. When they have already always taught me that if there's money then people will be there with you. If there's money people will আৰু আপোনাৰ এই যাত্ৰাৰ এই যিখিনি বেয়া লগা বেড ফেজেছ শেষ কৰিলে যেতিয়া আপুনি বিবাহ পাশত আবদ্ধ হ'ল নহয় জানো গতিকে যেতিয়া বিয়া হ'ল আমি সেই বিবাহ প্ৰাৰ্থীজনক আপোনাৰ স্বামীকো আমি আমন্ত্ৰণ কৰিব বিচাৰিম কাশ্মীৰী ৰয় বৰুৱাৰ হাজবেণ্ড আৰু তেখেতৰ কাৰণে আজি এই কিতাপখন লিখি উলিওৱাটো সম্ভৱ হৈছে for all the ladies in the world. So that's what I will say. Thank you very much. Thank you. এতিয়া আপোনালোকে অকণো পলম নকৰাকৈ আপোনালোকৰ বেড যিখিনি ফেজেছ আছে পাষ্টত যিখিনি বেয়া যিখিনি আপোনালোকে শেষ কৰি দিব বিচাৰে পাহৰি যাবলৈ বিচাৰে সেইখিনি আপোনালোকে প্লিজ The book is generally, it's about my journey when I was going through my depression phase and how it all interconnected from my childhood days to my failure days to my abusive relationship. It was actually all interconnected. So my, oh God, this person is also living. Because I did not get that love from my mom. I did not get. A person may have everything, but if you right now, and we were actually not friends. She was my client, and that's how we connected. And after that, we were, of course, meeting up, and everything was going well. Then there was a time then when we were not talking, of course. And I really want to share something which is very realistic, which has really happened with both of us. And I was like, why she's suddenly avoiding me? But I didn't know that was the phase she was going through actually. And I used to call her, let's catch up and all that, because even I'm also going through with my life and everything, and she's also. But of course, she was the vulnerable person at that time, and that's the reason she probably was avoiding me. But I was not knowing, so I felt that no, I'll stop calling her. She's avoiding me so much, let me not, beat her or anything. And then suddenly, just few months back, she texted me, you have no idea what I was going through. And that also in Instagram, not even in like normal number, nothing. She was so scared, and she was so scared at that point of time also. When everything was going well, everything started getting well. She said, let's go, congratulations. And সকলোকে আহাৰ কাৰণে বহুত ধন্যবাদ আৰু মই একচুৱেলি তাইৰ বুকখন পঢ়িছোঁ আৰু এইটোৱে বুজিছোঁ যে কিতাপখন আজি মোৰ কমপ্লিট হৈছে পঢ়া কাহিনীটো মই নকওঁ কিতাপতে গম পাব বাট ইমান ইজি নহয় নিজৰ পাৰ্চনেল লাইফৰ ইমান সুন্দৰকৈ পেন ডাউন কৰা কিতাপ এখনত কাৰণ কিতাপত যদি আপুনি কিবা লিখিলে সেইটো থাকি যাব সদায় কাৰণে মুখেৰে কোৱা ইজি বিকজ সেইটো কোৱা কথা পাহৰি যায় কিতাপত এইটো পাৰ্মানেণ্ট তো নিজৰ লাইফৰ ইমান ইণ্টিমেট ডিটেইলছ ইমানখিনি কিতাপত আনি দিছে আৰু এইটো কিতাপতো বহুত মানুহ মটিভেট হ'ব মই নিজেও মটিভেট হৈছোঁ একচুৱেলি মই কৈছিলোঁ তেওঁক মোৰো জীৱনত কিবা এটা হৈছিল যোনটো বিষয়ে মই লিখিম ভাবি আছোঁ কিন্তু মই কাৰেজটো নাই পোৱা বিকজ কিতাপত যদি এইটো থাকি যায় সেইটো পাৰ্মানেণ্ট থাকি যাব বাট তেওঁৰ কিতাপখন পঢ়ি মই বহুত মটিভেট হৈছিল কৰিব ইনস্পায়াৰ কৰিব এণ্ড ইউ হেভ গিভেন আ গিফ্ট কিতাপখনৰ জৰিয়তে Kashmiri. I'm definitely looking forward to
reading your book and learning about what your journey was, which was so painful, and that you actually decided to write it. Said that there's a book launch, and I love books, so whenever there is a launch I like to come, so that's how I landed up here. ধন্যবাদ ময়ূৰী। মৰম লগা ছোৱালীজনী যেতিয়া আমাৰ ৰেডিঅ' জ্ঞান তৰংগৰ ষ্টুডিঅ' মজিয়াত বহি থকা অৱস্থাত লগ পাইছোঁ, ময়ূৰীয়ে লৈ গৈছিল, মই আহি সোমাইছোঁ, দেখিছোঁ ধুনীয়াকৈ হাঁহি হাঁহি বহি আছে। তেতিয়াই কাশ্মীৰ যেতিয়া কিতাপখনৰ বিষয়ে মই বুজ ল'বলৈ আৰম্ভ কৰিছিলোঁ যে কেনেধৰণৰ কি বিষয়ৰ ওপৰত ভিত্তি কৰি আপুনি লিখিছে, গ্ৰন্থখন বিষয় কি, তেতিয়া কৈছিল মোৰ নিজৰ জীৱনৰ কথা, আত্মকথা লিখাটো ইমান সহজ নহয়, কিন্তু নিজৰ বিষয়ে সাহসিকতাৰে উপস্থাপন কৰা ইমান সহজ কথা নহয়। আমি বহু ক্ষেত্ৰত বহুতকে হয়তো মনৰ কথাটো নকওঁ, বহু ক্ষেত্ৰত আমি ডক্টৰ নৱনীতা হক, ৱাইফ অফ এছিষ্টেণ্ট হাই কমিশ্যনাৰ বাংলাদেশ, তেখেতক মই মঞ্চলৈ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ। আৰু লগতে মই আমন্ত্ৰণ কৰিব বিচাৰিছোঁ মাইনী মহন্ত বাইদেউ, মেম প্লিজ, আৰু মৃগেল কোচ। আমি শুভ মুহূৰ্তত আহি উপস্থিত হৈছোঁহি আৰু কিতাপখন উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। আমি মঞ্চত উপস্থিত বিশিষ্ট অতিথিবৃন্দক আমি কিতাপখন উন্মোচন কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু কাশ্মীৰ ৰয় বৰুৱা, তেখেতক এয়া উন্মোচন কৰিবলৈ বুক ৰিলিজ। এইটো সুন্দৰ মুহূৰ্ত, আশা কৰোঁ এই সুন্দৰ মুহূৰ্তটি সকলোৰে অন্তৰত এই মুহূৰ্ততে তাই খোৱাত ব্যস্ত একদম। এয়া আমাৰ মাইনিবা, এয়া হ'ল কাবেৰী বাণিজ্য পালোঁ। তেওঁৰ বিষয়ে নিজেই ক'ব, তেওঁৰ গোটেইখিনি ডিটেইলছ ক'ব, তেওঁ নিজেই ক'ব বা কওক ভিউৱাৰ্ছখিনি। কাবেৰী বাণিজ্য, মই ভিজুৱেল আৰ্টিষ্ট হয়, এজন আৰ্ট থেৰাপি প্ৰেক্টিশ্যনাৰ এণ্ড এন এক্সপ্ৰেছিভ আৰ্ট কোচ। মোৰ ষ্টুডিঅ' আছে ছেক্ৰেট হিলিং আৰ্ট বিৰুবাৰীত। আৰু যোনে আৰ্ট ভাল পায়, যোনে আৰ্ট কৰি ভাল পায় বা আৰ্টৰ লগত জড়িত হৈ ভাল পায়, আই উইল ৱেলকাম এভৰিৱান টু মাই আৰ্ট ষ্টুডিঅ'। চ' মোষ্টলি হোম ডেকৰ আৰ্ট পিচেছ বনাওঁ, এট দ্য ছেইম টাইম থেৰাপিটিক আৰ্ট বনাওঁ, এনাৰ্জাইজ পেইণ্টিং বনাওঁ, যোনটো ব্ৰহ্ম মুহূৰ্তত ৰাতিপুৱা চেণ্টিং কৰি আৰু মই ৱৰ্কশ্বপ লওঁ আৰু মই কৰ্পৰেট ইভেণ্টছ কৰোঁ। চ' যদি আপোনালোকে আৰ্ট শিকিব বিচাৰে বা আৰ্টৰ বিষয়ে বেছি জানিব বিচাৰে, মোক আহিব। এণ্ড থেংক ইউ ছ' মাছ এইটো অপৰচুনিটিৰ কাৰণে। এণ্ড ইটছ ইয়ৰ নিউ চেনেল, আই উইচ ইউ অল দ্য বেষ্ট। আই এম চিয়'ৰ তুমি বহুত ভাল কাম কৰিবা আৰু বহুত মানুহ, বহুত সাধু কথা, বহুত ষ্টৰি তুমি ওলাই দিবা থ্ৰু ইয়ৰ চেনেল। অল দ্য বেষ্ট। থেংক ইউ বা, থেংক ইউ। থেংক ইউ। চ' আপোনালোকে যাব, কোনোবা যদি ইণ্টাৰেষ্টেড হয় আৰ্টৰ কাৰণে, বাৰ লগত কণ্টেক্ট কৰিব, বাৰ লগত বাৰ তাতে ঠিক আছে বা, থেংক ইউ। আজি তাইক মই খোৱাটো নাখাওঁ বুলি ক'লে, আজি খোৱাটোৱে মানে দেখাম ভালকৈ। তাই যে মানে এতিয়া খোৱা হৈছে, আগতে নোখোৱা ছোৱালীজনী এতিয়া খোৱা হৈছে, তাইক দেখাব লাগিব। সেইটো কাৰণে তাইক মই ভিডিঅ'ত উঠাই আছোঁ, যাতে তাইক আনি পেলাই নোখোৱা বুলি নকয় আৰু। ইয়াৰে মানে আমাক চবে মানে আমাৰ লাইফৰ এটা এনেকুৱা ধৰণৰ ইনচিডেণ্ট এটা লিখিব দিছে, যিটো আমি আমাৰ লাইফৰ পৰা মাইনাছ কৰিব পাৰোঁ, তাক মানে আমি মানে আঁতৰাই পেলাম আৰু। কি জমনিটো কি হ'ল জানে, মানুহে লিখিছে নিজৰ নিজৰ প্ৰব্লেম, আমাৰ দুজনে এটা প্ৰব্লেমো নোলাল। আমি এই খালী আমাৰ লগত ইয়াতেই থাকিল, খালী হৈ থাকিল। আমি মানে লাইফত চবতকৈ হেপ্পী, আমাৰ একো প্ৰব্লেম নাই, যিটো প্ৰব্লেম আমি আমাৰ লাইফৰ পৰা মাইনাছ কৰিব পাৰোঁ। একদম মানে চবেই প্ৰত্যেকেই লিখিছে, কিন্তু আমি দুজনী ব্লেংক, একো নিলিখিলোঁ আমি দুজনীয়ে। এইখন মানে লগতে থাকি গ'ল, এনেকৈ থাকি গ'ল। এইখন লগত লৈ যাম এতিয়া, ঘৰত যদি মনত পৰে লিখিব লাগিব। মানে আমাৰ গণেশ গুৰিত পালোঁ, তাৰমানে যাম। আহি পালোঁ, আহি পাই গা পা ধুলোঁ, লৈ পেলাই অকণমান বহিছোঁ, চাহ তাহ খালোঁ, অকণমান বজাৰত সোমাইছিলোঁ। সোমাই মই অকণমান
কিবা মিঠাই চিঠাই লৈ আহিলোঁ, জেলেপি লৈ আহিলোঁ, খাব মন গৈছিলে। টুকু তাই ঘৰত গ'ল, তাই অকণমান মাছ চাছ কিনিলে, কিবা কিবি কিনি পেলাই তাই ঘৰত গ'ল। চ' আজিৰ প্ৰগ্ৰেমটো বহুত ভাল পোৱা মানুহ লগ পালোঁ প্ৰগ্ৰেমত, সেইকাৰণে বহুত ভাল লাগিল। চ' ময়ূৰী, তোমাক থেংক ইউ, তুমি মোক ইনভাইট কৰিলা, সেইটো কাৰণে মই আপোনালোকৰ কেনেকুৱা লাগিছে প্ৰগ্ৰেমটো ক'ব, চাই পেলাই ক'ব। আৰু প্লাছ কিতাপখন আপোনালোকে পঢ়ি চাব এবাৰ, তেওঁৰ লাইফৰ বিষয়ে, কাশ্মীৰী ৰয়ৰ বিষয়ে কিতাপখনত লিখা আছে। ত' কিতাপখন পঢ়িলে গম পাব, ভাল পাব নিশ্চয়।